নমস্কাৰ, আজি লৈ আহিছোঁ মিচিঙত কিদৰে সূতা ভৰাই তাৰ ওপৰত ভিডিঅ'টো যিসকলে নাজানে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আজি মই উষা কোম্পানীৰ মিচিংটোতে কিদৰে সূতা ভৰোৱা হয় দেখুৱাম। আপোনালোকে শেষলৈ ভিডিঅ'টো চাই যাব। প্ৰথমতে আহক এইটোৰ লগত চিনাকি হৈ লওঁ। এইটো হৈছে সূতা ঘন পাতল কৰা। যদি তলৰ পিনে টানি দিয়ে সূতাটো ঘন হৈ যাব আৰু যদি 4-3 মানত ৰাখি দিয়ে তেতিয়া মিডিয়ামত চিলোৱা যাব। এইটো 0ৰ পৰা 5লৈ আছে। ইয়াত আমি গুলিটো লৈ ইয়াৰ পৰা এনেকৈ সূতাডাল ইয়ালৈ আহিব। তাৰপিছত বেজিত সোমোৱা যাব। কিদৰে লগাও চাওঁ আহকচোন আমি। এয়া দেখিছে, এইটো মই এটা গুলি লৈ ল'লোঁ। তাৰপিছত প্ৰথমতে ইয়ালৈ এইদৰে আহিব। তাৰপিছত এই যে প্লেট দুখন দেখিছে, প্লেট দুখনৰ মাজত এনেদৰে সোমাই দিব। এইটোক টেনচন বুলি কয়। ইয়াত ভালকৈ টানি কিনে সূতাডাল ভৰাই ল'ব যাতে ফিটিং হৈ যায় টেনচনটোত। তাৰপিছত এইটোৰে এনেকৈ সূতাডাল উলিয়াই আনিম। ইয়াৰ পৰা উলিয়াই আনি তলৰ যিটো অংশ আছে ভিডিঅ'ত দেখুৱাৰ দৰে আপোনালোকে কৰি যাব। এই অংশটোত ভৰাই দিম। এয়া এনেকৈ ভৰাই ল'ব। তাৰে পিছত এতিয়া সূতাডাল বেজিটোত ভৰাই দিলে হৈ যাব। এয়া এনেদৰে একেবাৰে সহজ দেখিছেনে বেজিত সূতা ভৰোৱাটো। যিসকলে মিচিঙৰ কাম নাজানে কৰিব বিচাৰে তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো উপযোগী হ'ব বুলি ভাবোঁ। এতিয়া আহিছোঁ ববিন কেছটো কিদৰে ফিটিং কৰিম। প্ৰথমতে ববিনটোত সূতা ভৰাই এনেদৰে এই ফাকটোৰে সোমাই টানি দিলে হৈ গ'ল। এয়া দেখিছেনে। তাৰপিছত আমি এতিয়া ইয়াৰ তলত এনেকৈ সোমাই দিব লাগিব। এই যে দেখিছে এইটো গোল গোল তাৰ ভিতৰত সোমাব। এনেদৰে সোমাই হেঁচি দিলে হৈ গ'ল, ফিটিং হৈ যাব। আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব আৰু আপুনি যদি মোৰ চেনেল নতুনকৈ আহিছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি থ'ব এনেকুৱা নতুন ভিডিঅ'ৰ সৈতে কানেক্ট হৈ থাকিবলৈ। তেতিয়াহ'লে আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। বাই বাই।